অহাকালিৰ যেটো ফলাফল UPPLৰ ফেভাৰত নতুনকৈ আৰু এইটো সুধিবলগীয়া আৰু ইয়াৰ মই উত্তৰ দিবলগীয়া কিবা আৰু আছে কিমানখিনি আসন পাব বুলি আপোনাৰ মই যেটো কৈছিলোঁ 24 to 25 24 পৰা 25 আসন UPPL পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়া PTC চিফ মুখ্যমন্ত্ৰী অহাকালিৰ যেটো ফলাফল UPPLৰ ফেভাৰত নতুনকৈ আৰু এইটো সুধিবলগীয়া আৰু ইয়াৰ মই উত্তৰ দিবলগীয়া কিবা আৰু আছে কিমানখিনি আসন পাব বুলি আপোনাৰ মই যেটো কৈছিলোঁ 24 to 25 24 পৰা 25 আসন UPPL পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়া PTC চিফ মুখ্যমন্ত্ৰী অহাকালিৰ যেটো ফলাফল UPPLৰ ফেভাৰত নতুনকৈ আৰু এইটো সুধিবলগীয়া আৰু ইয়াৰ মই উত্তৰ দিবলগীয়া কিবা আৰু আছে কিমানখিনি আসন পাব বুলি আপোনাৰ মই যেটো কৈছিলোঁ 24 to 25 24 পৰা 25 আসন UPPL পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়া PTC চিফ মুখ্যমন্ত্ৰী অহাকালিৰ যেটো ফলাফল UPPLৰ ফেভাৰত নতুনকৈ আৰু এইটো সুধিবলগীয়া আৰু ইয়াৰ মই উত্তৰ দিবলগীয়া কিবা আৰু আছে কিমানখিনি আসন পাব বুলি আপোনাৰ মই যেটো কৈছিলোঁ 24 to 25 24 পৰা 25 আসন UPPL পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়া PTC চিফ মুখ্যমন্ত্ৰী